এক্সপাৰ্টে কি? আদালতত কেনেদৰে এক্সপাৰ্টে আদেশ ঘোষণা হয়? আহকচোন জানো আমি এই বিষয়ে। লগতে জানো কি পৰিস্থিতিত কাখন এক্সপাৰ্টেট নপৰিল। এটা ন্যায়িক কাৰ্যবিধি আদেশ বা নিষেধাজ্ঞাক এক্সপাৰ্টে তেতিয়া হয় যেতিয়া ইয়াক দৃষ্টান্তৰ আৰু কেৱল এটা পক্ষৰ সুবিধাৰ বাবে আৰু বিৰূপাগ্ৰহী যিকোনো ব্যক্তিৰ জাননী বা প্ৰতিদ্বন্দ্বিতাৰ অবিহনে লোৱা বা প্ৰদান কৰা হয়। আদেশ ৯61 কত আদালতে এক্সপাৰ্টেট আগবাঢ়িব পাৰে আৰু ডিক্ৰী পাছ কৰিব পাৰে যেতিয়া আদালতে উপযুক্ত বুলি বিবেচনা কৰে। যেতিয়া প্ৰতিবাদীয়ে চমনত উল্লেখ কৰা শুনানিৰ তাৰিখত আদালতৰ পৰা নিজকে অনুপস্থিত কৰিছে, তেতিয়া সংহিতাৰ বিধান অনুসৰি আদালত এক্সপাৰ্টেৰ বাবে আগবাঢ়িব পাৰে। ইয়াৰ বাবে তিনিটা পৰিস্থিতি আছে আৰু তাৰ অধিক শ্ৰেণীভুক্ত কাৰকো আছে। যদিহে চামনখন যথাযথভাৱে প্ৰদান কৰা হয় বুলি প্ৰমাণিত হয়, তেতিয়া এক্সপাৰ্টে হ'ব বুলি আদেশ দিব পাৰে। আৰু যেতিয়া চামনখন যথাযথভাৱে প্ৰদান কৰা হোৱা বুলি প্ৰমাণিত নহয়, তেতিয়া আদালতে দ্বিতীয়বাৰৰ বাবে চমন জাৰি কৰিবলৈ প্ৰতিবাদীক প্ৰদান কৰিবলৈ নিৰ্দেশ দিব পাৰে। তৃতীয়তে, চমন প্ৰদান কৰা হৈছিল কিন্তু সময়মতে নহয়, আৰু যদিহে প্ৰমাণ হয় যে সময়মতে চমনখন দিয়া হৈছিল কিন্তু চমনত নিৰ্ধাৰিত দিনটোত উত্তৰ দিব পৰাকৈ পৰ্যাপ্ত পৰিমাণৰ সময় দিয়া নহ'ল। যদি বাদীসকলৰ ভুলৰ বাবে চমন যথাযথভাৱে প্ৰদান হোৱা নাছিল কিন্তু পৰ্যাপ্ত সময় প্ৰদান কৰা হোৱা নাছিলে, তেনে ক্ষেত্ৰত আদালতে বাদীক পিছুৱাই দিয়াৰ ফলত হোৱা খৰচ পাতি পৰিশোধ কৰিবলৈও নিৰ্দেশ দিব পাৰে।